আমি আহিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গৰম পানী। আপোনালোকক গৰম পানী দেখুৱাম। এয়া মোৰ লগৰজন আছে। গৰম পানী সঁচাই গৰম সঁচাকৈ ইউটিউবাৰ যিমান আছে চবৰে অসমৰ ইউটিউবাৰ আহিছে। বৰ্তমান ইয়াত ইউটিউবাৰ আহিছে, আমি লোকেল ইউটিউবাৰ। আমি এতিয়া ট্ৰাই কৰি চাম পানীটো গৰম হয় নে নহয়। আগত ট্ৰাই কৰিছোঁ কিন্তু বহুত গৰম, সঁচাকৈ গৰম ন। কিন্তু আহি মজা লাগিছে। আপোনালোকক দেখুৱাই দিছোঁ পানী কেনেকুৱা উতলি আছে। পানী কিন্তু গৰম, কিন্তু গা ধুবলৈ মানা আছে ইয়াত। কাৰণ কিয় মানা দিছে নাজানো। জগাটো লেতেৰা কৰি দিব, সেইকাৰণে আকৌ মানা কৰিছে। ঠিকেই কৰিছে একচুৱেলি। পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ নাথাকে। আগতে দুবছৰমান আগত একো নাছিলে, এতিয়া গোটেই পাৰ্ক বনাই দিলে। সেইফালে চব সেইটো ৰেষ্ট হাউচত উঠো অলপ। সেয়া সৰু ল'ৰা ছোৱালীবোৰে এইফালে সৰু ল'ৰা ছোৱালীবোৰ খেলি আছে। এতিয়া এই ৰেষ্ট হাউচ দেখুৱাই আছোঁ, ৰ'ব উঠি যাওঁ আৰু। ইয়াত এনেকুৱা ধুনীয়াকৈ আহি বহিব পাৰে, জিৰণি কৰিব পাৰে। এয়া ভাগৰি গ'লো কিন্তু দেই। ধুনীয়া, একদম ধুনীয়া আৰু নেচাৰেল। সেই ওচৰত গৈ দেখুৱালে ভাল হ'ব যে পানীটো উতলি আছে। ৰিয়েলি আই লাভ আছাম। নিজৰ দেশলৈকে হ'ব নোৱাৰে কেতিয়াও। আৰু আপোনালোকৰ এটা দলঙত গৈ আছোঁ আমি। সেইটো দেখিছেনে আপোনালোকে? ধুলঙা দলংটো, তাত আমি গৈ আছোঁ এতিয়া। চাই থাকক আপোনালোকে। ব্ৰিটিছে বনোৱা। ব'লা যাওঁ ব'লা। টিকেট কেইটকা ল'লে? 20 টকাকৈ টিকেট ল'লে। ভাগৰ লাগি গ'ল। জেকেট লগাই থৈছোঁ, বাইক চলাই আছোঁ ভাগৰ লাগি গ'ল। দেখুৱালোঁ, আকৌ এবাৰ দেখুৱাই দিছোঁ। সেয়া চাব পাৰে আপোনালোকে। নাই দেখি পাইছোঁ। এতিয়া নহয়, লাইভ নহয়, এইটো ভিডিঅ' বনাম। লগৰজনে কৈছে লাইভ বুলি, মই ইউটিউবত চেনেলত দিম আকৌ। মোৰ এটা চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যোনে চাই আছে। সেইটো মই এতিয়া বৰ্তমান আহি পাই গ'লোঁ। এতিয়া আপোনালোকে চিনেমেটিক শ্বট এনেকৈ কৰিব পাৰে। বাপৰে ভয়ে লাগি গৈছে। ভয়ে লাগি গৈছে, ইমান জাপ মাৰিছে। এইফালে বন্ধ আছে, এইফালে হাবি নে কি জানো। সেইফালে যাব নোৱাৰে, অকল এইফালে যাব পাৰে। এইবোৰ ৰড দি বনাইছে, এইবোৰ চব লোহাৰ, এইটো কিবা ৰড, এইবোৰ দিছে প্ৰটেকশ্যন। আপোনালোকে আহিব কেতিয়াবা গোলাঘাট ডিষ্ট্ৰিক্ট। আপোনালোক গোলাঘাট আহিবই ইয়াত, প্লিজ আহিবই। আৰু ধুনীয়া জেগা এইটো, আপোনালোকৰ টুৰিষ্ট প্লেচেই হয় এটা। আহিবই আৰু। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে, নামটো গৰম পানী। আপোনালোকে নেটত চাৰ্চ কৰিলে পাই যাব। এভেইলেবল আছে টিকেট। গেটত টিকেট কাউণ্টাৰ আছে। টিকেট কাউণ্টাৰৰ পৰা আপুনি টিকেট লৈ ল'ব আৰু আহি যাব। তো আজি বেছি নকওঁ, তো আজি টাটা বাই বাই।